হেল্ল' গাইজ গুড মৰ্ণিং। আৰু মই অলপমান মৰ্ণিং ৱাক কৰিলোঁ আৰু বহুত দিন পিছত ভিডিঅ' বনাম বুলি ভাবিছোঁ। বহুত দিন হ'ল ভিডিঅ' বিখ্যাত বাগেশ্বৰী মন্দিৰ মোৰ পিছফালে আছে আৰু আমি এইটো ৰাস্তাতে গৈ আছোঁ ঘৰলৈ। চাইকেলখন ঠেলি ঠেলি লৈ যাই আছোঁ আৰু ৰাতিপুৱা হ'লে অলপ ঠাণ্ডা লাগে, কিন্তু এই যে এতিয়া বাজিল 9টা বাজিব আৰু অনুভৱেই নহয়। ৰাতি হ'লে অৱশ্যে ঠাণ্ডা আৰু দিনত একদম ফাটাই দিয়ে, মানে গেলা গৰম। আৰু আহিলোঁ, ঘৰত আহি পালোঁ আৰু মোৰ শাকৰ বাগানটো চাব পাৰে। আহিলোঁ, শাকবোৰ অলপ চাই আছোঁ কেনেকুৱা হৈছে। এইবোৰ হ'ল কবি, এইটো হৈছে ওলকবি আৰু এইবিলাক হৈছে পালেং, এইটো বন্ধাকবি, ফুলকবি হৈ আছে বাৰু, লফা। আৰু মনটো বহুত ভাল লাগে যেতিয়া মানে নিজে কষ্ট কৰি শাক খেতি কৰিলে আৰু যেতিয়া মানে হয় শাকবিলাক দেখি বহুত ভাল লাগে মনটো। চীনা লাই, বেঙেনা আছে আৰু সেই চাইডত আছে বহুত। আৰু ভিউটো চাব পাৰে আমাৰ ঘৰৰ পৰা, একদম পাহাৰ ধুনীয়া। এতিয়া ধানবিলাক কাটিছে বাৰু। তো গাইজ ফ্ৰেছ হৈ ওলালোঁ একদম গা পা ধুই, আৰু মই এতিয়া গৈ আছোঁ ভেটেনাৰী হস্পিটেল। আমাৰ ছাগলটোৰ বেমাৰ, দুৰ্বল, উঠিব পৰা নাই, হাগা হৈছে। এতিয়া গৈ আছোঁ আৰু এই ৰাস্তাটো চাব পাৰে, বাপৰে ভয়ানক ৰাস্তা যেন লাগে না দেখাতে। দুইফালে জংঘল আৰু মাজেদি গৈ আছোঁ। মানে একচুৱেলি এইটো শ্বৰ্টকাট ৰাস্তা হয়তো, ভাল ৰাস্তা আছে বাৰু, সেইকাৰণে গৈ আছোঁ আৰু এই শ্বৰ্টকাট ৰাস্তা দি। আৰু হ'ব ধৰিছে এইবোৰ ঘৰ ৰাস্তাটোত। এইটো হ'ল আমাৰ ভেটেনেৰী হস্পিটেল বঙাইগাঁৱৰ, আৰু ওচৰতে ফায়াৰ ব্ৰিগেড। আজি অটোত গৈ আছোঁ যিহেতু গাড়ীখন মই এৰি আহিছোঁ অফিচত, আৰু অহাতে আজি লৈ আহিব লাগিব, আৰু এতিয়া অটোতে যাবলগীয়া হৈছে। বহুত দিন পিছত অটোত উঠিলোঁ। অটোত প্ৰব্লেম নাই, কিন্তু অটোত প্ৰব্লেম এটাই হ'ল, অটোত গ'লে অকণমান, আৰু ইয়াৰ পৰা আৰু এখন বেলেগ এতিয়া টেম্পু ল'লোঁ। টেম্পুৰ পিছপিনেদি বহিছোঁ, মানে আমাৰ ঘৰৰ পৰা দুখন অটো চেঞ্জ কৰিব লাগে। চাপাগুৰি যাব লগা হ'লে তাৰে পৰা মায়াপুৰীলৈকে অটোত আহিব লাগে, আৰু ইয়াৰ পৰা টেম্পু ধৰিব লাগে। আৰু এনেকৈ টেম্পুৰ পিছফালেদি বহি গৈ আছোঁ। তো মই আহি পালোঁ ৰলিং মিল, আৰু ইয়াৰ পৰা যাব লাগিব, খোজকাঢ়ি যাব লাগিব অলপমান। এতিয়া খোজকাঢ়ি গৈ আছোঁ, মোটামুটি 1 কিলোমিটাৰ মানে যাব লাগিব আৰু খোজকাঢ়ি। যাব পাৰে ছেকেণ্ড হেণ্ড গাড়ী ডিলাৰ। আৰু আছোঁ আমি চিৰাঙত আহিছোঁ, মানে চিৰাং, এইখিনি চিৰাং এৰিয়া পৰে, আৰু অলপ আগত বঙাইগাঁও, এইখিনি চিৰাঙে পৰে, আৰু এই চাপাগুৰি এই চাইডৰ এইখিনি, আৰু একদম বঙাইগাঁও চিৰাঙৰ ডাঙৰ মল এইটোৱে। গৰম লাগি গ'ল একেবাৰে, একদম ঘামি গ'লোঁ সঁচাকৈ। মানে ঠাণ্ডা দিন যেন নালাগে, একদম গৰম দিন যেন লাগি আছে। চাওক না, ইমান মানে গৰম। তো গাইজ আহি পালোঁ মই মোৰ কামৰ, মানে বহুত ভোক লাগিছে, তো কিবা খাওঁ। ব্ৰেকফাষ্ট কৰা নাই, অকল চাহ একাপ খাই আহিছোঁ, চাহ আৰু বিস্কুট। তো ইয়াতে কাষতে এখন দোকান আছে,
তাতে খাই ল'ম আৰু ৰুটি খাব লাগিব মোৰ ব্ৰেকফাষ্ট এটাই ৰুটি এক কাপ খালে দিনটো পুৰা মানে ভাল লাগি যায় কফিত থাকে কেফিন আৰু কফি খালে অলপ মানে ঘুম চুম ভাঙি যায় আৰু তো খাই আছোঁ কফি আৰু মই আছোঁ স্কৰপিঅ এন লৈ যাই আছোঁ এতিয়া ঘৰত ভাত খাবলৈ আৰু এই গাড়ীখন চাওক না মাইলেজ চাওক এভাৰেজ 6.8 কিলোমিটাৰ বাপৰে মানে এই গাড়ীখন চলাব লগা হ'লে মানে দিনত মানে 1000ৰ তেল লাগিবই টাউনত চলাবৰ কাৰণে আৰু ভাত চাত খাই ল'লোঁ নিৰামিষ ভাত একদম খালোঁ ভালকৈ আৰু এই যে বেহৰ ফুলবিলাক ওলাব ধৰিছে মানে এইটো আগতে খালে ভাল আছিল আৰু পিঁয়াজ পথাৰত এইবিলাক চব বিকি গ'ল ঘৰ হৈ যাব আৰু এইবোৰ গৈ আছোঁ মাফলাখন লৈ ল'লোঁ আহোঁতে বাইক চলাই আহিব লাগিব স্কুটি চলাই আহিম ন সেইকাৰণে ঠাণ্ডা লাগিব মাফলাখন লৈ ল'লোঁ যিহে ঠাণ্ডা দিনত গৰম থাকি ঠাণ্ডা আৰু এইখন হ'ল বিগ ডেডি SUV's বিগ ডেডি স্কৰপিঅ এন মানে চলাই কিন্তু মজা দেই কি ভাত চাত খাই আহিলোঁ জোতা চাব মোৰ লগৰটো বোলে জোতা ল'ব তাৰ লগতে আহি গ'লোঁ আৰু ভিডিঅ'টো আজি এইখিনিতে সামৰিছোঁ আশা কৰোঁ সকলোৱে ভাল পাব মানে বহুত দিন ভিডিঅ' কৰা নাইতো তো আজি কৰিম বুলি ভাবিলোঁ আৰু এইটো ইউনিভাৰ্চেল মল আমাৰ বঙাইগাঁৱৰে তো আশা কৰোঁ ভিডিঅ'টো চাই ভালে পালে আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি কিবা ভুল হৈছে তো আপোনালোকে কমেণ্ট কৰি জনাব দেই বাই বাই গাইজ আকৌ লগ